অসমৰ 60সংখ্যক গৃহকী জন্মজয়ন্তী দিনাখন আজি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহকী সন্থাই আজি এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছে। এই সাধাৰণ সভাত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ লগতে শ্বহীদ দিৱস, শ্বহীদ তৰ্পণ, তাৰপিছত বিভিন্ন ধৰণৰ অনুষ্ঠান তেওঁলোকে আগবঢ়াইছে। কথা হ'ল কি যে আজি আমাৰ জন্মদিনত আমি বেলেগ কথা আমি চিন্তা নকৰোঁ আৰু চৰকাৰৰ প্ৰতি আমাৰ এটাই আহ্বান, ভৱিষ্যত যিখিনি কৰণীয় কাম আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আপোনালোকৰ এই মাধ্যমৰ যোগেদি আমি অনুৰোধ জনাম। কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়ালৈ আমি আহ্বান জনাম, যি কেন্দ্ৰত যিটো মডেল হোমগাৰ্ডৰ প্ৰচেছ চলি আছে, আইন এমেণ্ডমেণ্টৰ কথা চলি আছে, এটি যাতে সোনকালে কাৰ্যকৰী হ'ব লাগে আৰু আমাৰ গৃহকীসকলৰ চাকৰিটো নিয়মীয়াকৰণ হ'ব লাগে। যিহেতু সমগ্ৰ ভাৰতবৰ্ষতে গৃহকীসকলৰ এটা ভূমিকা, ৰাইজৰ প্ৰতি, জনসাধাৰণৰ প্ৰতি সেৱা কৰাৰ যিটো ভূমিকা, এইটো সৰ্বসাধাৰণৰ যিটো সকলোৱে জানে, সকলোৱে জ্ঞাত। গতিকে মই অনুৰোধ কৰিম কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী মহোদয়, গৃহমন্ত্ৰী মহোদয় অনুৰোধ কৰিম আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰখনক অনুৰোধ কৰিম যে গৃহকীসকলৰ ন্যায্য স্বাৰ্থত গৃহকীসকলৰ ন্যায্য প্ৰাপ্তি অতি সোনকালে তেওঁলোকে হয়তো আদায় দিয়ক। আৰু কাৰণ গৃহকীসকলৰ এটা পৰিয়াল আছে, আমি গৃহকীসকলৰ অসমৰ এটা অসমীয়া খিলঞ্জীয়া জনগোষ্ঠীৰ আমি লোক হয়। গতিকে আমি আমাৰ প্ৰাপ্যখিনি আমি চৰকাৰৰ ওচৰত বাৰে বাৰে দাখিল কৰি আহিছোঁ। অলপতে আমাৰ মজুৰিটো তেওঁলোকে হয়তো দৈনিক ভাত্তাৰ যিটো মজুৰি দৰমহাখিনি তেওঁলোকে মোকলাই দিলে তাত আমি তেখেতক ধন্যবাদ দিছোঁ, আগতে ধন্যবাদ দিছোঁ। আজিও এই সভাৰ জগতে তিনিচুকীয়া জিলাৰ দিগৈ তেলনগৰীত উপস্থিত হৈ মই আজি সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহকী সন্থাৰ সভাপতি তেখেতক পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ। লগতে যি 26,647জন গৃহকী আছে, এই গৃহকীসকলৰ চাকৰিটো কৰ্মটো কণ্টিনিউ হোৱাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৃহ বিভাগক মই আহ্বান জনাম যে সকলো গৃহকীয়ে সমানভাৱে কাম পাব লাগে আৰু সকলো সময়তে কাম কৰি কৰিব লাগে। আৰু এইখিনি মোৰ তেখেতসকলৰ প্ৰতি আহ্বান থাকিল আৰু অনুৰোধ থাকিল। ধন্যবাদ।